নমস্কাৰ, জয় হিন্দ, জয় ভাৰত, জয় অসম। আপোনালোকক স্বাগতম ইয়াৰ সমাধানত। আজি আমি ক্লাছ 10-ৰ বাস্তৱ সংখ্যা জেনেৰেল মেথছৰ প্ৰথম লেচন এই চেপ্টাৰটোৰ বিষয়ে আমি অধ্যয়ন কৰিম। তো আমাৰ এই চেপ্টাৰত প্ৰথম 1.1 এক্সাৰচাইজ কৰিবলৈ হ'লে আমাক কি কৰিব লাগিব? ফাৰ্ষ্টত ইউক্লিডীয় বিভাজন পদ্ধতিৰ দ্বাৰা আমাক কি কৰিব লাগিব? গছও উলিয়াব লাগিব। গছও উলিয়াবৰ কাৰণে আমাক এতিয়া ইউক্লিডীয় বিভাজন পদ্ধতিটো আমি এতিয়া শিকিম। ইউক্লিডীয় বিভাজন পদ্ধতি যিটো ফৰ্মুলা আছে, মানে যি ফৰ্মেশ্যনত আমাৰ লিখিব লাগে, এই ফৰ্মেশ্যনটো কি? এই ফৰ্মেশ্যনটো হৈছে a equal to bq plus r. কি হ'ব? a equal to bq plus r. ফৰ্মেশ্যনটো কি? ফৰ্মেশ্যনটো হৈছে a equal to bq plus r. 0 less than equal r less than b হ'ব। কি হ'ব? 0 less than equal r less than b হ'ব। এতিয়া আমি ইয়াত জানিম যে a মানেটো কি, হয়নে নাই? বহুতৰ মনত কোৱেশ্চন আহিছিল, a আৰু ক'ত আহিব? ইউক্লিডীয় বিভাজন পদ্ধতি a ক'ৰ পৰা আহিল? তাৰপিছত b মানেটো কি, q মানেটো কি, আৰু r মানেটো কি? তো আমি এতিয়া a মানেটো জানিম। a মানে হৈছে ভাজ্য, b মানে হ'ব ভাজক, q মানেটো কি? q মানেটো হ'ব ভাগফল, আৰু r মানে হৈছে ভাগশেষ। আৰু r মানে কি হৈছে? r মানে হৈছে ভাগশেষ। এতিয়া আমি জানিম যে ভাজ্য ক'ত থাকে, ভাজক ক'ত থাকে, ভাগফল ক'ত থাকে, আৰু ভাগশেষ ক'ত থাকে। তো আমি এটা এক্সাম্পল লৈ দিয়া তেনেহ'লে। মই ইয়াত 7 লৈছো, ইয়াত মই 2 লৈছো। তো এতিয়া মোক যদি এই 7টোক যদি ভাগ কৰিব লাগে, 2ৰে মই কেনেকৈ হৰণ কৰিম? 2ৰে হৰণ কৰিবলৈ হ'লে 2ৰ লগত কিমান পূৰণ কৰিব লাগিব? 3 পূৰণ কৰিব লাগিব। 3 যদি মই পূৰণ কৰি দিওঁ তেনেহ'লে মোৰ 6 আহিব, আৰু মোৰ তলত কি ওলাব? 7ৰ পৰা 6 গ'লে কিমান হ'ব? 1 হ'ব। তো ইয়াৰ দ্বাৰা আমি কি গম পালো? তো আমি ইয়াৰ দ্বাৰা এই ওপৰত যিটো আছে, ওপৰত যিটো থাকিব, ইয়াক কি বুলি কোৱা হ'ব? কিউ বুলি কোৱা হ'ব। ওপৰতটো কি হ'ব? কিউ হ'ব। তাৰপিছত এইটোখন কি হ'ব? বি হ'ব, এইটো এ হ'ব, আৰু এইটো আৰ হ'ব। তাৰ মানে আমাৰ এই দুইখন হৈছে কি? এই দুইখন হৈছে বি। বি মানে কি আছিল? ভাজক। এইখন কি হ'ব? ভাজক। এইখন কি হ'ব? ভাজক। তাৰপিছত 7টো কি আছিল? এ আছিল। এইটো কি হ'ব? ভাজ্য। তাৰপিছত আমাৰ কিউ মানে ওপৰত 3টো কি আছিল? কিউ আছিল। কিউ মানে কি হ'ব? ভাগফল। আৰু আৰ মানে কি? ৰিমাইণ্ডাৰ। ৰিমাইণ্ডাৰক কি বুলি কোৱা হয়? ভাগশেষ। ভাগশেষ বুলি কোৱা হয়। তো আমি এতিয়া ইয়াক মই কেনেকে লিখিব পাৰো? এইটো আমাক সন্মুখত লিখিব লাগে। ফাৰ্ষ্টত আমাক কি লিখিব লাগে? এৰ মানটো 7 ইকুৱেল টু, ফাৰ্ষ্টত কি, ছেকেণ্ডত কি লিখিম? বিৰ মানটো। বিৰ মান কি আছে? ফৰ্মুলাটো কি হয়? a ইকুৱেল টু bq প্লাছ r। তো তেন্তে এৰ মান মই লিখি দিলো bq, মানে b ইনটু q কৰিব লাগে। বিৰ মান কি আছে? 2 আছে। 2 ইনটু 3 bq প্লাছ r লিখিব লাগে। আৰৰ মান কিমান আছে? r মানে আৰৰ মানটো লিখিব লাগিব। আৰৰ মান কিমান আছে? 1 আছে। 1 লিখিব লাগে। তো এতিয়া মই যদি ইয়াক যদি সলভ কৰো তেনেহ'লে 7 ইকুৱেল টু 3 টু 6 প্লাছ 1 কি হৈ গ'ল? 7 ইকুৱেল টু 7 হৈ গ'ল নে নাই? এনেকে আমি ইউক্লিডীয় বিভাজন পদ্ধতিত আমি ওলাব পাৰো। এক্সাৰসাইজ 1.1-ৰ ফাৰ্ষ্ট যিখন মেথ আছে আমাৰ 135 আৰু 225, ইয়াৰ আমি ইউক্লিডীয় কলন বিধি ব্যৱহাৰ কৰি কি উলিয়াব লাগে? গসাগু উলিয়াব লাগে। এতিয়া আমি চাওঁ কেনেকে আমি গসাগুখন উলিয়াম। ফাৰ্ষ্ট অফ অল আমাক চাব লাগিব ইয়াৰ পৰা ডাঙৰ কোনখন হয়। সকলোৱে চাই আছা যে ইয়াত 225 লিখা আছে, তাৰ মানে 225টো কি হৈছে? ডাঙৰ। 225টো হৈছে কি? ডাঙৰ। আৰু সৰুটো কোনটো? ইয়াত 135টো হৈছে কি? সৰু। ইয়াক এনেকে মনত ৰাখিব যে ডাঙৰ বস্তু খাবলৈ কাৰণে কি কৰিব লাগে? মুখটো ডাঙৰকে হা কৰিব লাগে। তো ডাঙৰ বস্তুৰ কাৰণে ডাঙৰ মুখ থাকিব, গ্ৰেটাৰ দেন চাইনখন, গ্ৰেটাৰ দেনৰ মুখখন হ'ব। আৰু যিখন সৰু থাকে, সৰু বস্তু, এতিয়া তোমাক কিবা এটা বস্তু খাবলৈ দিছে, সৰু বস্তু, এই সৰু বস্তুটো খাবৰ কাৰণে তুমি কি ইমান ডাঙৰ হা কৰিবা নেকি? নকৰা না। তো এই সৰু পিনটো সৰু সংখ্যাৰ পিনে থাকিব, ঠিক আছে? ডাঙৰৰ পিনে ডাঙৰ মুখ, সৰুৰ পিনে সৰু মুখটো থাকিব। এতিয়া ইয়াক আমি কি কৰিব লাগিব? ভাগ কৰিব লাগিব। 225টো আমি ইয়াত লিখিম। তাৰমানে 225টো কাৰ মান হ'ল? এৰ মান হ'ল। এ আমি ক'ত লিখিলো? ইয়াত লিখিলো। তাৰপিছত ইয়াক লিখিম 135ক লিখিম। 135ক যদি আমি 2ৰে যদি পূৰণ কৰো তেনেহ'লে আমাৰ কি হ'ব? ইয়াত বেছি হৈ যাব, 225ৰ পৰা বেছি হৈ যাব। সেইকাৰণে আমাক কিমানৰে হৰণ কৰিব লাগিব? 1ৰে হৰণ কৰিব লাগিব। 135ক আমাক 1ৰে পূৰণ কৰিলে আমি কি পাম? 135 পাম। তো ইয়াৰ পৰা মই যদি ইয়াক যদি ভাগ বিয়োগ কৰি যদি দিওঁ, 5ৰ পৰা 5 গ'লে 0 হ'ব,
ইয়াত সৰু আছে ইয়াত ডাঙৰ আছে, তেনেহ'লে 12 ৰ পৰা যদি 3 যায় তেনেহ'লে 90 হ'ব। ইয়াত 2 লৈছিলো, 2 ইয়াত দি দিলো, 2 ৰ পৰা 2 গ'লে 0, লিখিব দৰকাৰ নাই। তো মই ফাৰ্ষ্টত যিখিনি পাইছো এই বস্তুখিনি আমি আমাৰ এই ইউক্লিডীয় বিভাজন পদ্ধতিত ফৰ্মুলাত বহাম। ইউক্লিডীয় বিভাজন প্ৰক্ৰিয়া ব্যৱহাৰ কৰি পাওঁ। ইউক্লিডীয় বিভাজন পদ্ধতি প্ৰক্ৰিয়াটো কি আছিল? a ইকুৱেল টু বি কিউ প্লাছ কি আছিল r। তো এর মানটো কি হয়? ফাৰ্ষ্টত যে ডিজিটটো থাকে এইটো কি হয়? a হয়, আমি জানোৱে। আৰু এইটো কি হ'ব? এইটো b হ'ব। আৰু এইটো কি হ'ব? q হ'ব। আৰু এইটো কি হ'ব? r হ'ব, হয় না? তো এর মানটো ইয়াত কি হল তেনেহলে? এর মানটো হল 225। তো আমি ইয়াত কি লিখিম? 225 ইকুৱেল টু বিৰ মান কি আছে? 135 ইনটু যেহেতু b ইনটু q আছে, ইনটু চিনটো দি দিলো, q ৰ মান কিমান আছে? 1 আছে, 1 লিখি দিম ইয়াত, প্লাস r, r ৰ মানটো এতিয়া কিমান আছে? কি পাইছো? 90। ইয়াত কি লিখি দিম? 90 লিখি দিম। যেতিয়ালৈকে আমাৰ ৰিমাইণ্ডাৰটো 0 নোলাব তেতিয়ালৈকে আমাৰ ভাগটো কৰি থাকিব লাগিব। তো এইটো ফাৰ্ষ্ট হল। সেকেন্ড আমি কৰিম আকৌ। সেকেন্ডত সকলোৰে খেলি মেলি হৈ যায় যে মই ভিতৰত কোনটো ৰাখিম, এইটো ৰাখিম না এইটো ৰাখিম না এইটো ৰাখিম না এইটোৰ ভিতৰত কোনটো যাব? কৰিবৰ কাৰণে এৰ মান যিটো হ'ব, এইটো কি হ'ব? এৰ মান। তো আমি ইয়াত লিখি দিম 135, এৰ মানটো মই লিখি দিলো। তাৰ পিছত মোক কি কৰিব লাগিব? ইয়াত লিখিব লাগিব বিৰ মান। বিৰ মানটো আমি কোনটো লিখিম? সকলোৰে মনত থাকিব এতিয়া যে এইটো কি হৈছে? এইটো হৈছে এৰ মান, আৰু এইটো কি হৈছে? এইটো হৈছে বিৰ মান। ইয়াত মই বিৰ মান লিখি দিম। এতিয়া মই যদি 90 ৰে যদি 2 ৰে যদি পূৰণ কৰি দিওঁ তেনেহলে আমি কি পাম? 80 পাম, 180 পাম। কাৰণ ইয়াত আছে কিমান? ইয়াত আছে 135। তো আমি যদি 180 পাওঁ তো ডাঙৰ হৈ গ'ল, তো 2 ৰে নাযাব, একেৰে পূৰণ দিব লাগিব। তো মই একেৰে পূৰণ দি দিলো ইয়াত। তো তেনেহলে মই 90 পাই গৈছো। এতিয়া 5 ৰ পৰা যদি 0 যায় তেনেহলে 5 হ'ব। আৰু 13 ৰ পৰা যদি মোৰ যদি 9 যায় তেনেহলে মই 4 পাই যাম, হয় না? তো ইয়াক আকৌ এনেকে লিখিম। তো কি আছিল ইয়াত? ইয়াত আছিল 135 এর মান লিখিলো। এইটো কাৰ মান? এর মান। এর মান মই লিখি দিলো। বিৰ মান কিমান? 90। বিৰ মান লিখিব লাগিব 90 ইনটু কিউৰ মান কিমান? কিউ মানে কোৱেশ্চনটোৰ মান কিমান? 1 লিখিব লাগিব, প্লাস ৰিমাইণ্ডাৰ কিমান ওলাইছে? ৰিমাইণ্ডাৰ ওলাইছে 45, লিখিব লাগিব 45। তো এতিয়ালৈকে মোৰ 0 ওলোৱা নাই, তো মোক আকৌ কৰিব লাগিব। মই আকৌ কৰিম। তো এতিয়া মই আগতে কৈছো যে ভিতৰত এৰ মান কি লিখিম? এইটো লিখিব লাগিব। এৰ মান লিখি দিলো। এইটো কাৰ মান হয়? এইটো বিৰ মান হ'ব, বিৰ মান লিখি দিলো। এতিয়া 45 ৰে মই যদি 2 ৰে পূৰণ কৰো তেনেহলে 45 ৰে 2 ৰে পূৰণ কৰিলে কি হ'ব? 90 হৈ যাব। তো মই 2 ৰে পূৰণ কৰি দিলো, 90 হৈ গ'ল। 0 মিলি গৈছে এতিয়া। তো এইটোক মই লিখিম ভালকে এতিয়া। 90 এর মান লিখি দিলো 90, 45 ইনটু 2 প্লাস 0 হৈ গ'ল। ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিয়াবলৈ দিছিল। তো এতিয়া গসাগু আমাৰ কি হ'ব? এই 45 টো কি হ'ব? গসাগু হ'ব। যেতিয়া 0 ওলাই যাব তেতিয়া এই সন্মুখত থকা যেটো ডিজিট থাকিব এই ডিজিটটোৱে কি হ'ব? গসাগু হ'ব। ঠিক আছে? একেবাৰে ইজি পদ্ধতিত বুজি গৈছা সকলে? তেনেহলে মই এতিয়া লিখিম গসাগু কিমানৰ মাজত? গসাগুটো ওলাইছো 325 আৰু 225 ৰ মাজত ওলাইছো, আৰু গসাগুটো কি ওলাল? 45 ওলাল। শেষ। একেবাৰে ইজি পদ্ধতি। মই আকৌ এটা ৰিভিশন কৰি দি আছো হা। আমি ফাৰ্ষ্টত কি কৰিম? চিনাক্ত কৰি ল'ম যে কোনটো ডাঙৰ সংখ্যা। ডাঙৰ সংখ্যাটোৰ পিনে ডাঙৰ মুখ দি দিম, তাৰপিছত সৰু সংখ্যাটো লিখি দিম। লিখাৰ পিছত তাৰ মানে কি ডাঙৰটোৰে মোক কি কৰিব লাগিব? এতিয়া ভাগ কৰিব লাগিব। ডাঙৰ সংখ্যাটো মাজত লিখিলো আৰু সৰু সংখ্যাটো ইয়াত লিখিলো। লিখাৰ পিছত ইয়াত কি কৰিম? আমি 1 ৰে পূৰণ কৰি দিলো। কিয় 1 ৰে পূৰণ কৰিছো? 2 ৰে যদি পূৰণ কৰো ইয়াতকে ডাঙৰ হৈ যায়, তো ভাগটো কৰা নহব, তো 1 ৰে কৰিব লাগিব। তো 1 ৰে এতিয়া পূৰণ কৰি দিছো। পূৰণ কৰাৰ পিছত মই বিয়োগ কৰি কি পাইছো? 90 পাই গৈছো। তো এতিয়া চাব লাগিব যেটো ভিতৰত থাকিব এইটো কাৰ মান? এৰ মান। যেটো ইয়াত থাকিব এইটো কাৰ মান? বিৰ মান। যেটো ওপৰত থাকিব তাৰ এইটো কি নাম? কিউ নাম। আৰু যেটো তলত যেটো বিয়োগ কৰাৰ পিছত যেটো ওলাব এইটো কি নাম হ'ব? আৰ হ'ব। ঠিক আছে? মই ভিডিঅ'ৰ ফাৰ্ষ্টতে কৈ দিছো যে কোনটো কি নাম হয়, ভাজ্য কোনটো, ভাজক কোনটো, ভাগফল কোনটো, এইটো কৈ দিছো। তো এতিয়া ইয়াত মানে আমাৰ এই ফৰ্মেশনৰ দৰে লিখিব লাগিব। যেহেতু এইটো এৰ মান, এৰ ঠাইত এৰ মান বসাই দিছো, ইকুৱেল টু যেহেতু এইটো এখন বিৰ মান, বিৰ ঠাইত বিৰ মান বসাই দিছো, ইনটু যেহেতু এইটো কিউ এৰ মান, তো কিউ এৰ ঠাইত কিউৰ মান বসাই দিছো, প্লাস সাইন আছে প্লাস দিছো, ৰিমাইণ্ডাৰ যিখন ওলাইছে এইখন বসাই দিছো। এনেকে কৰি মই লাষ্টত ইয়াত যেটো বাঢ়াব এইটো হ'ব কি? গসাগুটো এইটোৱে হ'ব। ঠিক আছে? এক্সাৰসাইজ 1.1 ৰ 1 নম্বৰ কোৱেশ্চনৰ সেকেন্ড মেথটো। ইয়াত আমাক ফাৰ্ষ্টত কি কৰিব লাগে? যেটো ডাঙৰ থাকে সেই পিনে ডাঙৰ মুখটো দিব লাগে, আৰু যেটো সৰু থাকে তাৰ পিনে সৰু মুখটো দিব লাগে। তো মই ফাৰ্ষ্টত দি আছো। ডাঙৰটো কি হ'ব? ইয়াত এইটো ডাঙৰ 3 সলিউশন 38220 টো ডাঙৰ, আৰু সৰু হৈছে 196। ইয়াত ভাগ কৰিম। 38220 196
6 ইয়াত যেখন ডিজিট আছে এই নাম্বাৰটোক যদি মই যদি ইয়াক যদি 2 ৰে যদি পূৰণ কৰি দিওঁ তেনেহলে কি হ'ব ইয়াতকে বেছি হৈ যাব সেই কাৰণে আমি কি কৰিম ইয়াক 1 ৰে পূৰণ কৰিম 1 ৰে যদি মই পূৰণ কৰি দিওঁ তেনেহলে 196 পাই গৈছো তো ইয়াক যদি মই বিয়োগ কৰো 2 12 ৰ পৰা 6 গলে 6 8 1 এটো পাই গৈছো এতিয়া আমি কিমান ৰে পূৰণ কৰিম ইয়াক ইয়াক যদি আমি 9 ৰে পূৰণ কৰি দিওঁ তেনেহলে কি পাম 4 এতিয়া 8 পৰা 4 গলে কিমান হ'ব 8 হ'ব ইয়াত 9 থাকিব ওপৰত এখন 0 আছে 0 খন নমাই দিলো ইয়াক যদি আমি 5 ৰে পূৰণ কৰি দিওঁ তেনেহলে আমি কি পাম 980 980 পাই যাম তো ইয়াত মিলি গল 0 হৈ গল তো ইয়াক আমি লিখিব পাৰো যে এটো কাৰ মান হয় এটো এৰ মান হয় এটো বিৰ মান হয় আৰু এটো কিউৰ মান আৰু এটো আৰৰ মান তো বিভাজন পদ্ধতি ব্যবহার করি ইউক্লিডৰ বিভাজন পদ্ধতি ব্যবহার কৰি পাও যে a ইকুয়াল টু বি কিউ প্লাস আর হয় ইউক্লিডৰ বিভাজন পদ্ধতিটো তো এতিয়া আমি ইউক্লিডৰ বিভাজন পদ্ধতি মতে ইয়াত এই যিবিলাক ভ্যালু আছে এই ভ্যালুবোৰ ইয়াত বহাম তো এর মানটো কি হল এর মানটো হল 38220 ইকুয়াল টু বির মানটো কি 196 ইনটু কিউৰ মানটো কি 195 প্লাস আৰৰ মানটো কি 0 তো এতিয়া যেহেতু ইয়াত আমাৰ কি 0 ওলাই গৈছে তেনেহলে এই ভ্যালুটো কি হ'ব আমাৰ গসাগু হ'ব therefore গসাগু 196 আৰু 38220 কি হ'ব 196 হ'ব আমি 3 নম্বৰ মেথটো কৰিম 3 নম্বৰ মেথটোত ডাঙৰ সংখ্যাটো কি আছে ডাঙৰ সংখ্যাটো হৈছে এইখন আৰু সৰুটো হৈছে এইখন তেনেহলে ডাঙৰটোৰ পিনে কি দিম ডাঙৰ মুঠটো দিম ডাঙৰটোৰ পিনে ডাঙৰ মুঠটো দিম আৰু সৰুটো তাত পিছত লিখি দিম তো এতিয়া আমাক কি কৰিব লাগিব ভাগ কৰিব লাগিব ভাগটো ইয়াত কৰি দিও তেনেহলে ভাগৰ ডাঙৰটো ভিতৰত যাব 8 6 7 আৰু সৰুটো ক'ত থাকিব বাহিৰত থাকিব লিখি দিলো আৰু ইয়াত আমি যদি 2 ৰে যদি পূৰণ কৰো তেনেহলে 4 ৰে যদি মই পূৰণ কৰো ইয়াতকে ডাঙৰ হৈ যাব তো এক ঘৰ কম কৰিম তো আমি 3 ৰে পূৰণ কৰি দিছো 765 পাই যাম 201 পাই যাম আৰু এতিয়া আমি এটা নতুন পদ্ধতিত ভাগ কৰিম ইয়াত এনেকে কৰাৰ পিছত এই ভিতৰৰ ডাঙৰ বস্তুটো ইয়াত লিখি দিম লিখিলে এই 102 আমি কিমান ৰে পূৰণ কৰিলে ইয়াৰ সমান হ'ব বা ইয়াতকে ডাঙৰ হ'ব নালাগে আৰু ইয়াতকে সৰু হলেও হ'ব কিন্তু ইয়াৰ লেভেলত যাব 2 ৰে যদি মই পূৰণ কৰি দিও তেনেহলে আমি কি পাম 204 পাই যাম আৰু যদি ইয়াত কিছু বেছিকে পূৰণ কৰি দিও তেনেহলে ইয়াতকে ডাঙৰ হৈ যাব 3 ৰে পূৰণ কৰিলে তো এতিয়া নহব তো এতিয়া ইয়াক বিয়োগ কৰিম বিয়োগ কৰিলে কি আহিব ইয়াত 15 আহিব এতিয়া আকৌ আমি ইয়াক কি কৰিম পূৰণ কৰিম কেনেকে ভাগ কৰিম ফাৰ্স্টতে এইখন লিখি দিম লিখাৰ পিছত ইয়াক কিমান ৰে পূৰণ কৰিলে ইয়াৰ সন্মুখলৈ যায় তাক আমি 2 ৰে পূৰণ কৰি দিম 2 ৰে পূৰণ কৰি দিলে 102 হৈ যাব তো তেনেহলে আমাৰ 0 ওলাই গল তো এতিয়া এটো হৈছে এৰ মান এটো হৈছে এৰ মান এটো হৈছে বিৰ মান আৰু এটো হৈছে কিউৰ মান আৰু এটো আৰৰ মান ঠিক আছে ব্যবহার কৰি পাও ইউক্লিডৰ বিভাজন প্ৰক্ৰিয়া আমি কি কৰি পাও ব্যবহাৰ কৰি পাও এতিয়া ইউক্লিডৰ বিভাজন প্ৰক্ৰিয়াটো কি আছিল a ইকুৱেল টু বি কিউ প্লাস r আছিল তো এতিয়া আমাৰ এৰ মানটো ইয়াত কি আছে ফাৰ্স্টত এৰ মানটো কি আছে এৰ মান আছে 867 ইকুৱেল টু বিৰ মান আছে 255 ইনটু কিউৰ মান কি আছে 3 প্লাস রিমাইন্ডার কিমান আছে 102 এটো হল আমাৰ এইখন আমাৰ কি হল প্ৰথমটো গল এতিয়া আমি সেকেন্ডটো স্টার্ট কৰিম সেকেন্ডটো ফার্স্টটো কি হ'ব এৰ মান 255 ইকুৱেল টু 102 ইনটু 2 প্লাস 51 এটো হল কি এতিয়া এৰ মান এটো হল কাৰ মান বিৰ মান এটো হল কাৰ মান কিউৰ মান এটো হল কাৰ মান আৰৰ মান তো এতিয়া আকৌ 102 equal to 51 into 2 plus 0 তো মই কি কৈছো যে যেতিয়া 0 ওলাই যাব তেতিয়া ইয়াত থকা সংখ্যাটো কি হ'ব গসাগু হ'ব ইয়াত থকা সংখ্যাটো কি হ'ব গসাগু হ'ব therefore 867 আৰু 225 ৰ গসাগুটো আমাৰ কি ওলাই গল 51 ওলাই গল
51 শেষ এতিয়া 4 নম্বৰ মেথটো 4 নম্বৰ মেথটোত ইয়াৰ ডাঙৰ সংখ্যাটো কোনটো হয় ডাঙৰ সংখ্যাটো হৈছে এইখন তো ইয়াক আমি ফাৰ্ষ্টত লিখিম 1032 আৰু সৰু সংখ্যাটো ইয়াত লিখিলো ঠিক আছে এতিয়া আমি কি কৰিব লাগিব ভাগ কৰিব লাগিব ইয়াক ডাঙৰ সংখ্যাটো ক'ত লিখিম ভিতৰত লিখিম 1032 আৰু ইয়াত সৰু সংখ্যাটো লিখি দিম তো ইয়াক কিমানৰে পূৰণ কৰিলে ইয়াৰ সন্মুখলৈ যায় ইয়াক 3 ৰে পূৰণ কৰি দিলে ইয়াৰ সন্মুখত যায় 816 বিয়োগ কৰিলে কি পাম আমি ইয়াৰ পৰা 612 পাই যাম ঠিক আছে এতিয়া আমি ইয়াক আকৌ ভাগ দিম আগৰ নিচিনাকে আগৰ মেথটো যেনেকৈ কৰিছো সেনেকৈ কৰিম আৰু যদি আমি ভাঙি ভাঙি কৰিব বিচাৰো হেতুও পাৰিম তো এইটো ডাঙৰ হ'ব বেছি তো মই ভাঙি ভাঙিকে কৰি দিম ইয়াতে ইউক্লিডৰ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি পাওঁ ইউক্লিডৰ বিভাজন পদ্ধতি ব্যৱহাৰ কৰিব কি হ'ব ফৰ্মুলা a = bq + r তো ইয়াত এর মানটো আমাৰ কি আহিল 1032 = 272 into 3 plus 216 এইটো হল মই কি কৈছিলো এইটোক ভিতৰত লিখিব লাগে তো 272 আৰু লাষ্টটোৰে কি কৰিব লাগিব ভাগটো দিব লাগিব তো ইয়াত 2 এ আছে তো 2 ৰে দিলে তো এখন 4 হৈ যাব এখন তেনেহলে ইয়াতকে বেছি হৈ যাব তো আমি একবাৰে দিব লাগিব ইয়াত 216 ইয়াত 6 আহিল ইয়াত 5 আহিল 56 আহিল 56 তো আমি এতিয়া কেনেকৈ লিখিম 272 = 216 into 1 plus 56 হৈ গল তো এতিয়া আমাক ইয়াক আকৌ ভাগ দিব লাগিব আমি ইয়াক আকৌ ভাগ দিম মই কি কৈছো এইটো ভিতৰত লিখিব লাগে তো 216 এই ডিজিটটো আমি ক'ত লিখিব লাগে ভিতৰত লিখিব লাগে ভিতৰত লিখিছো নেক্সট আমাক কি কৰিব লাগিব এই ডিজিটটো লিখিব লাগিব 56 তো আমি এতিয়া কি কৰিম ইয়াক ইনটু পূৰণ কৰি দিম পূৰণ কৰিব বিচাৰো কিমান ৰে পূৰণ কৰিলে ইয়াৰ সন্মুখলৈ যাব 3 ৰে পূৰণ কৰিলে ইয়াৰ সন্মুখলৈ যাব কি আহিব 168 এতিয়া মই যদি ইয়াক যদি বিয়োগ কৰি দিও তেনেহলে আমি কিমান পাম 48 আমি পাই গলো তো ইয়াক আমি আকৌ লিখি দিও 216 = 56 into 3 plus 48 এতিয়া এটো হল আকৌ আমি যেহেতু আমাৰ 0 লোৱা নাই তেনেহলে আমাক আকৌ ভাগ কৰিব লাগিব ইয়াত কি লিখিম ইয়াত এইখন ডিজিটটো ইয়াত লিখি দিম 56 আৰু ইয়াত কি লিখিম 48 লিখি দিম তো 48 ৰে কিমান বাৰ পূৰণ কৰিলে আমি এইখন পাম তো আমি চাইছো 48 একবাৰে যাব বেছিবাৰ তো আমি দিব নোৱাৰি তো 48 ইয়াৰ পৰা ইয়াক যদি মই বিয়োগ কৰি দিও তেনেহলে আমি কিমান পাম ইয়াত আমি পাই যাম 8 পাই যাম তো আমি ইয়াত লিখি দিছো 56 = 48 into 1 plus 8 এতিয়া আকৌ যেহেতু আমাৰ 0 ওলোৱা নাই তেতিয়া এতিয়ালৈকেও কৰি থাকিব লাগিব আমাৰ তো ইয়াক আমি ক'ত লিখিব লাগিব ভিতৰত লিখিব লাগিব 48 আৰু ইয়াক বাহিৰত ইয়াক আমি যদি 6 ৰে যদি পূৰণ কৰি দিও তেনেহলে আমি 48 পাই যাম তো আমাৰ 0 আহি যাব তো এতিয়া 48 = 8 into 6 plus 0 তো মই কি কৈছো 0 ওলালে এই ডিজিটটো কি হৈ যায় আমাৰ গসাগু হৈ যায় তো এতিয়া আমি লিখি দিম ইয়াক therefore গসাগু গসাগু 272 আৰু 1032 equal to answer to কি ওলাল আমাৰ 8 আমি ইয়াত কি লিখিম 8 লিখি দিম শেষ হৈ গল